মই নিৰ্বাচন নেখেলাৰ কাৰণবিলাক তিনিটামান আছে। মোৰ ব্যক্তিগতও আছে। মই ব্যক্তিগত কথাটো ক'ব নোৱাৰোঁ, কাৰণ ব্যক্তিগতভাৱে কিছুমান ইছ্যু আছে। সেইকাৰণে এই নিৰ্বাচনৰ বিৰত লৈছোঁ আৰু এইকাৰণে বিগাৰ আৰু ৱাইডাৰ বেটেলৰ কাৰণে মই গৈ আছোঁ। এতিয়া আমি ভয়মুক্ত, আমি নিৰ্বাচন হাৰাৰ কোনো ভয় নাই। আৰু যাৰ ভয় নাই তাক মানুহে ভয় কৰিব লাগে। আমি গোসাইগাঁৱৰ পৰা মাজবাটলৈকে ঘূৰা ফিৰা কৰিম। লগতে মোৰ অন্তৰে কোৱা নাই যে যিটো NDAৰ লগত 5টা বছৰ মই এলায়েন্সত থাকিলোঁ আৰু শেষলৈকে তেওঁলোকে আমাক আশ্বাস দি আছিলে, এই এলায়েন্সত ধৰ্ম য'ত ৰক্ষা নহ'ল। মই আজিও NDAৰ লগত 26লৈকে আছোঁ। হয়তো আজি যদি নিৰ্বাচন খেলে তেতিয়াও মানুহে মোক সন্দেহ কৰিব যে তেওঁ ভিতৰি ভিতৰি এতিয়াও মানে NDAৰ লগত আছে। এইটো দলৰ কাৰণে যথেষ্ট ক্ষতি কৰিব। সেইকাৰণে এই নিৰ্বাচন মই বিৰত লৈছোঁ আৰু ব্যক্তিগত সমস্যাও আছে, শাৰীৰিক আৰু বিভিন্ন সমস্যা।